উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ অৰ্থবিজ্ঞান বিষয়ৰ ব্যষ্টিবাদী অৰ্থনীতিৰ দ্বিতীয় অধ্যায় উপভোক্তাৰ আচৰণ তত্ত্বৰ আজিৰ আলোচ্য বিষয় চাহিদা আৰু চাহিদা বিধি। উপভোক্তাৰ আচৰণ বিশ্লেষণৰ অন্যতম ধাৰণাটি হৈছে চাহিদা। কোনো এটা দ্ৰব্য সামগ্ৰী আৰু সেৱা ক্ৰয়ৰ যি হাবিয়াস বা পাবলৈ যি ইচ্ছা, সেই ইচ্ছা বা হাবিয়াসকে চাহিদা বুলি কোৱা হয়। কিন্তু দ্ৰব্য সামগ্ৰী এটা ক্ৰয় কৰিবলৈ কৰা হাবিয়াস থাকিলে আমি চাহিদা বুলি ক'ব নোৱাৰোঁ, যেতিয়ালৈকে সেই দ্ৰব্য সামগ্ৰী আৰু সেৱাবিধ ক্ৰয় কৰাৰ ক্ষেত্ৰত সেই ব্যক্তিজনৰ ক্ৰয় ক্ষমতা হাতত নাথাকে। গতিকে ক্ৰয় ক্ষমতা থকাৰ পিছত কোনোবা দ্ৰব্য সামগ্ৰী আৰু সেৱা পাবলৈ কৰা ইচ্ছা বা হাবিয়াসেহে আমি চাহিদা বুলি ক'ব পাৰোঁ। ক্ৰয় ক্ষমতা বিহীনভাৱে দ্ৰব্য সামগ্ৰী এটা ক্ৰয় কৰিবলৈ যেতিয়া ইচ্ছা বা হাবিয়াস কৰে, সেয়া চাহিদা বুলি আমি ক'ব নোৱাৰোঁ। গতিকে চাহিদা কি? যে ক্ৰয় ক্ষমতাৰ গৰাকী হৈ এটা দ্ৰব্য বা সামগ্ৰীৰ মূল্যত সেই দ্ৰব্যবিধ পাবলৈ বা ক্ৰয় কৰিবলৈ যি ইচ্ছা বা হাবিয়াস কৰে, সেই ইচ্ছা বা হাবিয়াস বা আকাংক্ষাই হ'ল চাহিদা। চাহিদাৰ প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিবলৈ চাহিদা মূলতঃ দুই প্ৰকাৰৰ: ব্যক্তিগত চাহিদা ইণ্ডিভিজুৱেল ডিমাণ্ড আৰু বজাৰ চাহিদা মাৰ্কেট ডিমাণ্ড। ব্যক্তিগত চাহিদা হ'ল এজন উপভোক্তাই এটা দ্ৰব্য বা সেৱাৰ প্ৰতি কৰা ব্যক্তিজনৰ ব্যক্তিগত চাহিদা, অৰ্থাৎ এটা দ্ৰব্যৰ প্ৰতি সেই ব্যক্তিজনে যি চাহিদাৰ সৃষ্টি কৰে, সেয়া হৈছে ব্যক্তিগত চাহিদা। আনহাতে বজাৰ চাহিদা হ'ল কোনো এটা নিৰ্দিষ্ট দ্ৰব্য বা সেৱাৰ প্ৰতি এখন অৰ্থনীতিৰ সকলো উপভোক্তাই সেই মূল্যত কৰা চাহিদা। অৰ্থাৎ ব্যক্তিগত চাহিদাই এজন উপভোক্তাৰ কোনো এটা দ্ৰব্য বা সেৱাৰ প্ৰতি কৰা চাহিদাটোৰ কথা সূচায়, আনহাতে বজাৰ চাহিদাই এখন অৰ্থনীতিৰ সামগ্ৰিক সকলো উপভোক্তাৰ কোনো এটা দ্ৰব্য বা সেৱাৰ প্ৰতি কৰা চাহিদাটোকে সূচায়। এতিয়া আহিছোঁ চাহিদা বিধিটো আলোচনা কৰিবলৈ। চাহিদা বিধি হ'ল দ্ৰব্য সামগ্ৰীৰ দৰ আৰু চাহিদাৰ বিপৰীতমুখী সম্পৰ্ক উপস্থাপন কৰা বিধি। ছাত্ৰ ছাত্ৰীসকল, দ্ৰব্য সামগ্ৰীৰ দৰ বাঢ়িলে সেই দ্ৰব্যবিধ ক্ৰয়ৰ প্ৰতি যি ইচ্ছা বা আকাংক্ষা স্বাভাৱিকতে কমে, আনহাতে দ্ৰব্য সামগ্ৰীৰ দৰ কমিলে সেই দ্ৰব্য সামগ্ৰী বা সেৱাবিধৰ ক্ৰয়ৰ ইচ্ছা বা আকাংক্ষা বাঢ়ে। এই যিটো সম্পৰ্ক, এই সম্পৰ্কটোকে চাহিদা বিধিয়ে উপস্থাপন কৰে। গতিকে চাহিদা বিধি কাক বোলে বুলি ক'লে আমি কি ক'ব লাগিব যে আন সকলো একে থকা অৱস্থাত দ্ৰব্য সামগ্ৰীৰ আৰু সেৱাৰ দাম বাঢ়িলে চাহিদা হ্ৰাস হয় আৰু দাম কমিলে চাহিদা বৃদ্ধি হয়। এই বিপৰীতমুখী সম্পৰ্ক উপস্থাপন কৰা চাহিদা বিধিটো প্ৰযোজ্য হ'বলৈ হ'লে কেইটামান অভিধাৰণা বা স্বীকাৰ্য পৰিপূৰণ হোৱাটো বাঞ্ছনীয়। সেই স্বীকাৰ্যকেইটা কি কি? উপভোক্তাজনৰ আয় একে থাকিব লাগিব, অৰ্থাৎ সেই দ্ৰব্য সামগ্ৰীৰ দাম আৰু চাহিদাৰ বিপৰীতমুখী সম্পৰ্ক প্ৰযোজ্য হ'বলৈ হ'লে, সম্পৰ্ক শুদ্ধ ৰূপত প্ৰতিফলিত হ'বলৈ হ'লে উপভোক্তাজনৰ আয় একে থাকিব লাগিব। দ্বিতীয়তে উপভোক্তাজনৰ ৰুচি অভিৰুচি একেই থাকিব লাগিব, সলনি হ'ব নোৱাৰিব। টেষ্ট এণ্ড প্ৰিফাৰেঞ্চ একেই থাকিব লাগিব। তৃতীয়তে সম্পৰ্কিত দ্ৰব্য সামগ্ৰী, অৰ্থাৎ কোনো এটা দ্ৰব্যৰ লগত দ্ৰব্যৰ দামৰ লগত আন বহুতো দ্ৰব্যৰ দামৰ সম্পৰ্ক থাকে। এই সম্পৰ্কিত দ্ৰব্য সামগ্ৰীবিলাক পৰিপূৰক দ্ৰব্য বা বিকল্প দ্ৰব্য, এনেকুৱা দ্ৰব্যবিলাকৰ দামৰ সালসলনি ঘটিব নালাগিব। গতিকে এই তিনিটা অভিধাৰণা প্ৰযোজ্য হোৱাৰ সময়ত দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে। এয়াই হৈছে চাহিদা বিধি। বিধিটো বিশ্লেষণৰ অৰ্থে আমি চাহিদা অনুসূচীৰ সহায় ল'ব লাগিব। চাহিদা অনুসূচী কি? এখন কাল্পনিক তালিকা, যি তালিকাত কোনো এটা দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ দৰ আৰু সেই দ্ৰব্য সামগ্ৰী আৰু সেৱাবিধৰ চাহিদাৰ সম্পৰ্কটো উপস্থাপন কৰা হয়। আমি এই কাল্পনিক চাহিদা অনুসূচীখনৰ ক্ষেত্ৰত আমি এটা দ্ৰব্য ধৰিছোঁ, সেই দ্ৰব্যবিধৰ ধৰি ল'লোঁ এক্স দ্ৰব্য। যিকোনো দ্ৰব্য সামগ্ৰী হ'ব পাৰে। আমি উদাহৰণৰ খাতিৰত এক্স দ্ৰব্যৰ দাম বাওঁহাতে আৰু এক্স দ্ৰব্যৰ চাহিদা সোঁহাতে দেখিছোঁ। ছাত্ৰ ছাত্ৰীসকল, চাহিদা অনুসূচীৰ ক্ষেত্ৰত দ্ৰব্য সামগ্ৰীৰ দাম হ্ৰাস পালে
হ্ৰাস পাইছে 8, 6, 4, 2 আমি ৰুপিছত দেখাইছোঁ আৰু তাৰ বিপৰীতে চাহিদা অনুসূচীত দ্ৰব্য সামগ্ৰীৰ দাম হ্ৰাস পোৱাৰ বিপৰীতে চাহিদাটো লাহে লাহে বৃদ্ধি পাইছে 8 টকা থাকোঁতে যদি দ্ৰব্যৰ চাহিদা 1 একক হয় যদি সেয়া হ্ৰাস পাই 2 টকা হওঁতে সেয়া চাহিদা বৃদ্ধি হৈ 4 একক হৈছে গতিকে দাম আৰু চাহিদাৰ এই বিপৰীতমুখী ইনভাৰ্স ৰিলেশ্যনশ্বিপটো এই চাহিদা অনুসূচীৰ যোগেদি আমি উপস্থাপন কৰিব পাৰোঁ আৰু এই চাহিদা অনুসূচীৰ ভিত্তিতেই আমি চাহিদা বিধিটো চিত্ৰৰ সহায়েৰে আমি উপস্থাপন কৰিব পাৰোঁ চাহিদা বিধিৰ লৈখিক উপস্থাপন ডাইগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত আমি OX অক্ষত X দ্ৰব্যৰ পৰিমাণ আৰু OY অক্ষত আমি X দ্ৰব্যৰ দামটো প্ৰতিনিধিত্ব কৰিছোঁ দেখুৱাইছোঁ আমি চাহিদা অনুসূচীত কি পাইছিলোঁ যে দাম বৃদ্ধি হ'লে চাহিদা হ্ৰাস হয় আৰু দাম কমি গ'লে চাহিদা বৃদ্ধি হয় পূৰ্বৰ চাহিদা অনুসূচীখনৰ তথ্যসমূহ আমি এই চিত্ৰত উপস্থাপন কৰিছোঁ উপস্থাপন কৰি পাইছোঁ যে 8 টকা দৰত চাহিদাৰ পৰিমাণ 1 একক 6 টকা দৰত চাহিদাৰ পৰিমাণ 2 একক 4 টকা দৰত চাহিদাৰ পৰিমাণ 3 একক আৰু 2 টকা দৰত চাহিদাৰ পৰিমাণ 4 একক অৰ্থাৎ দাম বৃদ্ধি হৈছে চাহিদা হ্ৰাস হৈছে আকৌ দাম হ্ৰাস পাইছে চাহিদা বৃদ্ধি হৈছে এই দাম হ্ৰাস আৰু চাহিদা বৃদ্ধিৰ এই বিপৰীতমুখী সম্পৰ্ক দেখুওৱা এই বিন্দুবিলাক দাম আৰু চাহিদাৰ বিভিন্ন বিন্দু A, B, C আৰু D এই বিন্দুকেইটা আমি সংযোগ কৰি কি পালোঁ DD ডিমাণ্ড কাৰ্ভ অৰ্থাৎ চাহিদা ৰেখা লাভ কৰিলোঁ এই চাহিদা ৰেখাডাল বাওঁ হাতৰ পৰা সোঁ হাতলৈ এনেধৰণে ডাউনৱাৰ্ড শ্লোপিং বা তললৈ হেলনীয়া হয় গতিকে চাহিদা বিধিত যি সম্পৰ্ক দাম আৰু চাহিদাৰ বিপৰীতমুখী সম্পৰ্ক উপস্থাপন হৈছিল সেয়া এই চিত্ৰৰ যোগেদি আমি উপস্থাপন কৰি DD চাহিদা ৰেখা বিপৰীতমুখী ঢালযুক্ত চাহিদা ৰেখা লাভ কৰোঁ এনেকৈয়ে চাহিদা বিধিৰ লৈখিক উপস্থাপন ডাইগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন আমি কৰিব পাৰোঁ